গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ ভিলেজ ব্লগলৈ। আজি ভিডিঅ'টোত দেখুৱাম আমাৰ গাঁৱৰ পৰিৱেশ। ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। এয়া নামঘৰ, ইয়াতে 5 দিনীয়া কাৰ্যসূচীৰে শংকৰ উৎসৱ পালন কৰা হয়। আগফালে আছে মণিকূট। মণিকূটৰ কাম সম্পূৰ্ণ হোৱা নাই বাবে গুৰুৰ আসনখন ইয়াতে ৰখোৱা হৈছে। শংকৰ উৎসৱ চাবলৈ আহিব। আৰু আমাৰ এইফালে আছে ফেলেবাৰী নিত্যানন্দ প্ৰাথমিক বিদ্যালয়। এইখন ফেলেবাৰী নিত্যানন্দ প্ৰাথমিক বিদ্যালয়। আৰু এইফালে আছে স্কুলৰ ৰান্ধনীঘৰ, আৰু এইটো অংগনাবাদী চেণ্টাৰ হয়। এইখন ষ্টেজ আমাৰ স্কুলৰ। পৰিৱেশটো কেনেকুৱা লাগিল জনাবচোন। এইটো শিৱ মন্দিৰ হয়, এইটো নতুনকৈ নিৰ্মাণ হৈ আছে। কেনেকুৱা লাগিল জনাবচোন আপোনালোকে। ইয়াতে আমাৰ মীন পালন কৰা হয়। চাৰিওফালে সেউজীয়া আৰু সেউজীয়া মনোমোহা পৰিৱেশ। এয়া ঘৰৰ সন্মুখতে কঠীয়া পাৰিছে। কঠীয়া পাৰিছে ঘৰৰ সন্মুখতে, চাই লওক। কঠীয়া কোনে কোনে ৰুব পাৰে? শুৱনি আমাৰ গাঁওখনতে শুৱনি গছৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে, ক'ত পাওঁ তল সৰা। শুৱনি আমাৰ ধাননি পথাৰ, ধানৰে উপচি পৰে, শুৱনি নদীৰ পানী ভৰা ঘাট, মুদৈ বেপাৰ কৰে। আমি যে সৰুতে পাইছিলোঁ, কোনে কোনে পাইছোঁ বাৰু? আহি পাই গ'লো। এয়া গোপাল মন্দিৰ, এইফালে আগৰ ফালে দলং। এয়া ৰাস্তাৰ ওচৰতে হয় আমাৰ গোপাল মন্দিৰ। ইয়াতে এডাল আহঁত গছ আছে, বহুত পুৰণি। আমি যেতিয়াৰে পৰা দেখিছোঁ এনেকুৱাই দেখিছোঁ। এইডাল বহুত পুৰণি গছ হয়, প্ৰায় 100 মান বছৰ হ'ব চাগে, কোৱা শুনিছোঁ। আৰু এইফালে এইটো মন্দিৰ, গোপাল মন্দিৰ। ইয়াতে নাম ধৰিবলৈ বহুত দূৰৰ পৰা মানুহ আহে। আপোনালোকে যদি অহা নাই আহিব। ইয়াতে গো পূজা হয়, ডাঙৰকৈ গো পূজা হয়। আৰু এইখন মন্দিৰৰ ফিল্ড।
আৰু এইফালে এইখন পথাৰ। আৰু এইখন কলৰ ভেল। কলৰ ভেল এইখন। এইখন দলং, খালীবাৰীৰ দলং। আপোনালোকে যদি কেতিয়াও অহা নাই, ইয়ালৈ নিশ্চয় আহিব। বহুত ভাল লাগে। এয়া মুকলি ঠাই। এইডাল তাল। এইখিনি তালৰ তল বুলিও কয়। এইফালেৰে জাহাজ যাব পাৰি। এয়া মুকলি ঠাইৰ আকাশ আৰু এয়া তলত উঠিবলৈ সঁচাই ভাল লাগে। আৰু মই আহিছোঁ মোৰ ল'ৰাটোৰ লগত। ল'ৰাটোৱে ভিডিঅ'ত নুঠে। এয়া পুখুৰী। এইফালে পুখুৰী, সেইফালে পুখুৰী। আমাৰ ইয়াতে মীন পালন কৰিবৰ বৰ সুবিধা। বহুত সুবিধা মীন পালন কৰিবৰ কাৰণে। কিন্তু এটা প্ৰব্লেম থাকে, পানী হয়। বানপানী। প্ৰত্যেক বছৰে বানপানী হয়। এইবিলাক দ জেগা, সেইকাৰণে বানপানী হয় প্ৰত্যেক বছৰে। কিন্তু ঢেৰ মাছ পায়। লোকেল মাছ আৰু ঘৰতে পালনো কৰিব পাৰি। এয়া পুখুৰী চাৰিওফালে। হাই কৈ দিয়া। হাই। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া সৰ্বপ্ৰথমে ভিডিঅ'বোৰ উপভোগ কৰিবলৈ পাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।